আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব বুলি আশা কৰিলোঁ আৰু ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি দেখুৱাম অলপ পথাৰ দৃশ্য। পথাৰত কেনেকৈনো কঠীয়া পাৰি আমাৰ বোকা দিছে তাকে অলপ দেখুৱাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। এয়া কঠীয়া তুলি আছে। মই যিহেতু যাব পৰা নাছিলোঁ, ভতিজাটোৱে ৰেকৰ্ডিং কৰি থৈছিলে, তাকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিলোঁ। এয়া আমাৰ পুৰণা বাৰীত কঠীয়া তুলি আছে। আমাৰ পুৰণা বাৰীখন আপোনালোকক কেতিয়াবা দেখুৱাম। এয়া আগদিনাখনি দৃশ্য। আগদিনাই কঠীয়া তুলি থৈ দিয়ে আৰু পিছদিনা বোকা দিয়ে। যিহেতু এয়া কঠীয়া তুলি আছে আৰু এয়া পিছদিনা হাল বাই মৈ মাৰিছে। আগতে ট্ৰেক্টৰে দুচাৰকৈ বাই থোৱা আছিলে আৰু পাছত এয়া মৈ মাৰি হাল বাইছে আৰু হাল বাই হোৱাৰ পিছত ইয়াৰ ৰুব আৰু এবাৰ ৰোৱনীত যিহেতু ঘৰৰে, আজি ঘৰৰ ৰোৱনী লাগিছে। আনকেইদিন বেলেগ ৰোৱনী লগাইছিলোঁ। আজি যিহেতু ঘৰৰ, এয়া ৰুই আছে। খুব এটা ধুনীয়া দৃশ্য। এয়া ধুনীয়া। আৰু আজিৰ ভিডিঅ'টো কি কৰোঁ আজিৰ দিনটোত তাকে দেখুৱাই থাকিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব বুলি আশা কৰিলোঁ আৰু ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু আজি মই এয়া পথাৰ দৃশ্যটো দেখুৱাম। তাৰপৰা আজি কি বনাম, আজি মেগী অকণ বনাম বুলি ভাবিছোঁ। আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম। মেগী সকলোৱে বনাব জানে। আজি মইনো কেনেকৈ বনালোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। চাই থাকিব। এয়া মেগীখিনি বনাবলৈ মই পিঁয়াজ, গাজৰ আৰু আলু কাটি লৈছোঁ ধুনীয়াকৈ আৰু 2 পেকেট মেগী লৈছোঁ। এয়া আৰু এতিয়া মই গেছটো অন কৰি এখন পেন বহাই ধুনীয়াকৈ তেল দি ইয়াত মই তেলখিনি গৰম হ'লে পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। এয়া পিঁয়াজখিনি দি দিলোঁ। তাৰপৰা এতিয়া ৰঙচুৱা হোৱালৈকে ভাজি লোৱাৰ পিছত কাটি থোৱা গাজৰ আৰু আলুখিনি মই অলপ ভাজ খোৱালৈকে ভাজি ল'ম, মানে অলপ সিজালৈকে ধুনীয়াকৈ ভাজি ল'ম। আৰু ইয়াত নিমখ হালধি এড কৰিম। অলপমান নিমখ আৰু হালধি, বেছি দিব নালাগে। বেছি দিলে কাৰণ বেছি হৈ যাব। মছলাত থাকেই যিহেতু নিমখ, অকল আলু আৰু গাজৰখিনিৰ কাৰণে অকণমান নিমখ দিব লাগে। আৰু তাৰপৰা এয়া মই মেগীখিনি দি দিলোঁ আৰু এতিয়া পানী দিম, হৈয়ে যাব আৰু মেগীখিনি। এয়া পানী দিলোঁ, উতল আহিলে আমি এতিয়া মেগীখিনি খাম। হৈ গ'ল আৰু এয়া ৰাতি দৃশ্য। ৰাতি যিহেতু বাহঁত আহিছিলে, হাঁহ আনিছিলে আৰু এয়া হাঁহ কাটি আছে। হাঁহৰ ৰেচিপি মই নিদিওঁ, যিহেতু আগতে দি থোৱা আছে। আজি হাঁহৰ পেটু ৰেচিপিটো বৰ ধুনীয়া, বহুত ধুনীয়া লাগে খাই। আপোনালোকে এবাৰ খাই চাব যদি খাই পোৱা নাই। আৰু খুব ধুনীয়া এটা ৰেচিপি। আৰু এয়া পেটুখিনি ধুনীয়াকৈ এনেকৈ গুচাই ল'ব লাগিব আৰু জানিবও লাগিব। আৰু এয়া ভাইটিয়ে বাহিৰত মাংস বনাইছে, মই ভিতৰত পেটুখিনি বনাম আৰু পেটুখিনি কেনেকৈ বনালোঁ অলপ দেখুৱাম ভিডিঅ'টোত। এয়া মাংস বনাই আছে, মই ভিতৰত পেটু বনাওঁগৈ। এয়া পেটুখিনি বনাবলৈ মই পেটুখিনিত নিমখ, হালধি, ধনিয়া পাউডাৰ, জিৰা পাউডাৰ আৰু গৰম মছলা এইখিনি মই ধুনীয়াকৈ সানি ল'লোঁ অলপ দেৰি। তাৰপৰা মই এখন কেৰাহীত পিঁয়াজখিনি আৰু তেল দি ধুনীয়াকৈ ৰঙচুৱা হোৱালৈকে পিঁয়াজখিনি ভাজি ল'ম। এয়া ভাজি ল'লোঁ। একে আৰু ভাজি বনোৱাৰ দৰেই, তথাপিও এবাৰ শ্বেয়াৰ কৰি দিলোঁ কেনেকৈ বনালোঁ। আৰু এতিয়া মেৰিনেট কৰি থোৱা পেটুখিনি দি দিলোঁ আৰু বিহ জলকীয়া 3টা দিছোঁ, যিহেতু জ্বলা হ'লেহে খাই ভাল লাগে। অকণ যিমান জ্বলা হয় সিমান ভাল লাগে। আৰু এতিয়া কম জুইত ধুনীয়াকৈ ভাজি থাকিব লাহে লাহে আৰু হৈয়ে যাব। এয়া মোৰ হৈ গ'ল। এয়া ধুনীয়াকৈ হৈ গ'ল পেটু ভজাখিনি। আৰু এয়া আমি এতিয়া খাম আৰু দেখুৱাম আপোনালোকক। এয়া ধুনীয়াকৈ পেটুখিনি হৈ গ'ল, দেখিছেনে কি ধুনীয়া এটা কালাৰ আহিছে। আৰু এয়া মাংসখিনিও খুব ধুনীয়া হৈছে, কালাৰ ধুনীয়া আহিছে। এয়া মায়ে এইফালে খাই আছে। মায়ে যিহেতু মাংস নাখায়, বেলেগকৈ খাইছে। আৰু এইফালে এয়া বা, ভাগিন দুটা, বেটা, হাজবেণ্ড আৰু এয়া ভতিজা এয়া খাই আছে এইফালে। আৰু এইফালে ভাইটি আৰু ভাইটিৰ লগৰ আৰু ভিনদেউৱে খাই আছে আৰু ময়ো খাওঁগৈ।
আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে শেষত জনাবলৈ নাপাহৰিব। আজিলৈ বাই।